নমস্কাৰ 4.3 অধ্যায়ৰ 1 নম্বৰ প্ৰশ্ন বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা 3 4x² + 4√3 x + 3 = 0 প্ৰথমতে আমি এই 4x² আৰু 4 টো নাইকিয়া কৰি ল'ম অৰ্থাৎ 4 ৰে হৰণ কৰিম গোটেইকেইটা 4x² + √3x এইটো হৈ যাব 3/4 = 0 বা এতিয়া ইয়াত যেটো প্লাস আছে গতিকে বৰ্গৰ সূত্ৰটো পৰিব a + b² অৰ্থাৎ a² + 2 a হৈ গ'ল ax b √3/2 এই 2 টো কাটা গ'লে অকল √3x থাকে plus b² এই b² টো যেহেতু আমি বেছি লিখিলো minus b² আমি পাতি লওঁ ইয়াতে plus 3/4 আগৰ পৰা আছে equals to 0 নাইবা x plus √3/2 whole square এইখিনি a plus b whole square ফৰ্মুলাত পৰে আৰু বাকিখিনি ইফালে গুচি গ'ল এইটো হৈ গ'ল √3/2 whole square minus 3/4 naima x plus √3/2 whole square equals to it will go 3/4 minus 3/4 naima x plus √3/2 whole square equals to 3/4 3/4 0 होगा बा x plus √3/2 जो square to around 80 हो equals to 0 अर्थात x equals to minus √3/2 बा x equals to minus √3/2 এইটোৱে আমাৰ উলিয়াবলগীয়া নিৰ্ণয় 20 2x² plus x plus 4 equals to 0 ইয়াত আমি প্ৰথমতে যেটো সহগ লাগি আছে x² লগত এই 2 সেইটো প্ৰথমতে নাকিয়া কৰিম ফাৰ্স্ট স্টেপ মানে 2 ৰে হৰণ কৰিম গোটেইকেইটা 2 ৰে হৰণ কৰিলে এইটো হ'ল x² plus এইটো হ'ল x/2 আৰু এইটো 2 ৰে হৰণ কৰিলে হ'ব 2 equals to 0 এতিয়া যেহেতু ইয়াত প্লাস আছে গতিকে a plus b whole square ফৰ্মুলাত পৰিব অৰ্থাৎ a² plus 2x মানে হৈছে a ইতে b2 হ'ব ইয়াত x/2 আছে গতিকে x/2 হ'ব লাগিব গতিকে x টো অলৰেডি লিখিলোৱে ইয়াত 2 আছে ইয়াত তলত হ'ব লাগিব 1/4 plus b যেহেতু 1/4 whole square আমি লিখিব লাগিব ফৰ্মুলাত ইয়াত ফৰ্মুলাটো কৰিবৰ কাৰণে যেহেতু 1/4 বেসিক্যালি লিখিলো গতিকে 1/4 whole square to minus কৰিলো আৰু প্লাস টো আগৰ পৰা আছে প্লাস 2 equals to 0 এতিয়া এই গুটেখিনি পৰি গ'ল a plus b whole square ফৰ্মুলা x plus 1/4 whole square equals to এইটো ইফালে গুচি যাব plus 1/4 minus plus হৈ গ'ল plus to minus হৈ গ'ল minus 2 1/4 minus 2 বা x plus 1/4 whole square equals to 1/16 minus 2 বা x plus 1/4 whole square equals to 16 হৈ গ'ল লসাগু 1 minus 16 হৰণ কৰিলে 16 হ'ল 16 2 is 32 or x plus 1/4 whole square equals to minus 31/16 minus 31/16 যেটো 0 কৈ সৰু কিন্তু x plus 1/4 whole square যেহেতু 0 কৈ সৰু গতিকে ইয়াৰ মানটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে
অর্থাৎ xৰ কোনো বাস্তৱ মূল নাই। একৰ 5 নম্বৰ x² + 4x + 1 ইয়াত x² লগত কোনো সহগ নাই, গতিকে আমাৰ ফাৰ্স্ট স্টেপটো হৈ আছে। আমি এতিয়া মাজৰ টাৰ্মটো ভাঙিম x² + 2 * a * p অর্থাৎ b হৈ গ'ল 2 ax plus b² plus b² বেছি লিখিলো, গতিকে তাক মাইনাস কৰি দিম minus b² plus 1 আগৰ পৰা আছে equals to 0 নাইবা x plus 2 whole square এইখিনিলৈকে x plus 2 whole square পঢ়িলে আৰু ইফালে আমি লৈ যাম -2² plus 2² plus 1 to -1 বা x plus 2 whole square equals to 4 - 1 3 or ইফালে যদি আমি x plus 2a বৰ্গটো উঠাই দিওঁ ইফালে লিখিব লাগিব plus minus বৰ্গমূল 3 or x is equal to ইফালে এইটো গ'ল -2 plus minus বৰ্গমূল 3 অৰ্থাৎ or x is equal to -2 plus √3 বা x is equal to -2 minus √3 এই দুটাই আমাৰ উলিয়াবলগীয়া মূল 5x minus 6 by 4x minus 1 equals to 2x plus 3 by 3x plus 2 প্ৰথমতে আমি এইটো বজ্ৰ পূৰণ কৰিব লাগিব নাইবা 5x minus 6 into 3x plus 2 equals to 4x minus 1 ইয়াৰ লগত পূৰণ হ'ব 2x plus 3 or 5x into 3x plus 2 minus 6 into 3x plus 2 equals to 4x into 2x plus 3 into minus 1 into 2x plus 3. Now 5 3 is 15x, x into x squared plus 10x minus 18x minus 12 equals to 8x squared plus 12x minus 2x minus 3. Now 15x squared minus 8x squared plus 10x minus plus 10x ইফালে পৰা -2 plus plus 2x minus 18x minus 12x minus 12 আগৰ পৰা আছে আমাৰ আৰু plus 3 equals to 0 or 15x square over 8x square goes 7x square 10x plus 2x 12x minus 12x minus 18x minus 12 plus 3 minus 9 equals to 0 এতিয়া আমি যদি এই দুটা পূৰণ কৰোঁ 7 9 is 63 যদি আমি 2 ৰে ডিভাইড কৰোঁ 21 ৰ পৰা 3 গ'লে 18 আমাৰ ইয়াত আছে -18 মিলি আছে or আমি উৎপাদক বিশ্লেষণ কৰিব পাৰিম 7x squared minus 21x minus 21 কে লিখিলো -18 টো ডাঙৰ গতিকে plus 3x minus 21x plus 3x is equal to minus 18x পূৰণ কৰিলে minus 63x squared minus 9 equals to 0 or ইয়াত 7x আমাৰ কমন আহিল x minus 3 plus 3 কমন আহিল আমাৰ আহিল x minus 3 equals to 0 অৰ্থাৎ 7x a plus 3 বা x minus 3 equals to 0 অর্থাৎ 7x plus 3 equals to 0 বা x minus 3 equals to 0 x minus 3 equals to 0 বা 7x equals to minus 3 বা x equals to 3 or x equals to minus 3 by 7 or x equals to
আমি 3 ইতিমধ্যে পাইছোৱে এই দুটাই আমাৰ নিৰ্ণয় মূল পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ